হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰ চেনেল ডলি স্কুললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে কি ভিডিঅ' কৰিম? চেলেঞ্জ ভিডিঅ' কৰিম। এই লগত সেয়া চিনি পাইছেনে? সিদিনাৰ ভিডিঅ'টো যদি চাইছে মই ডেছক্ৰিপশ্যনত লিংক দি দিম যদি চোৱা নাই। তাইৰ লগতে কৰিব যে ভিডিঅ'টো। আজিৰ ভিডিঅ'টো চেলেঞ্জে ট্ৰুথ এণ্ড ডেয়াৰ। কি দিছা আনসাৰ দিছা নেকি? নাই দিয়া আনসাৰ দিছোঁ। তুমি আনসাৰ দিছা? নাই দিয়া, মইতো একদম ইজি দিছোঁ, একদম ইজি বোলে সঁচাকৈ ইজি দিছোঁ মই। ঠিক আছে, আহ তুমি ষ্টাৰ্ট কৰা। ফাৰ্ষ্ট কোনে ষ্টাৰ্ট কৰা? এইখিনিতে কওঁ, এই দুটা বাতিত মানে 8খন টুকুৰা আছে। তাইতো লিখিছে, মই ইয়াতে লিখিছোঁ ট্ৰুথ এণ্ড ডেয়াৰ। দুটাই আছে। চাওঁ প্ৰথমতে কোনে ষ্টাৰ্ট? এজনী এজনীকে কৰোঁ নেকি? তাকেতো এজনী এজনীকে নে এবাৰ মই ল'ম এবাৰ সেনেকৈ ঠিক আছে, কোনে ল'ব ফাৰ্ষ্ট? ষ্টন পেপাৰ চিজাৰ কৰোঁ। অ'কে চকুকেইটা মুজি কিন্তু অ'কে ষ্টন পেপাৰ চিজাৰ। এবাৰ তাই ল'ব। মই লিখাখিনি নাপালোঁ। কৃষ্ণ প্ৰভু নাৰায়ণ। জয় বজৰংবলী। কি দিছা? কিবা কৰিছে ইয়াততো বহুতেই কিছুমান। প্ৰভু ভাল চাই কৰিবা। ইজিটো পৰিছে চবচে ফাৰ্ষ্ট। ইজিটো পৰিছে, এতিয়া চবচে ইজি দিছিলোঁ। ট্ৰুথ কিয় ইজিটো পৰিছে? মোৰ জীৱনৰ সকলোতকৈ হাঁহি উঠা ঘটনা এটা ক'ব লাগে তাৰমানে ন? এতিয়া চবচে ইজি আছে। এইটো নপৰিব বুলি মই ভাবিছিলোঁ, তেতিয়াই পৰি গ'ল। ভগৱানে বচাইছে মোক। কোৱা। এবাৰ ক্লাছ 7ত আছিলোঁ। মই নাই অকল, মোৰ লগত হেৰি গীতিমা চিনি পাই, গীতিমা আছিলে। আমি দুজনী ক্লাছত একেলগে মানে কি আৰু মেম অহা নাছিলে অলপ টাইম, কম্পিউটাৰ ক্লাছ আছিলে। দুজনী খিৰিকীত গম পাইছোঁ কিন্তু ৰিহাৰ্চেল কৰি দিয়া। দুজনীয়ে মানে খিৰিকী বাহিৰলৈ চাই আছিলোঁ, খিৰিকীৰ ওচৰত থিয় দি কিনে। তাৰপিছত মেম আহি কিনে ক্লাছত সোমাইছে, কিন্তু আমি দুজনী গমেই নাপাওঁ, বাহিৰতে চাই আছোঁ। তাৰপিছত মেমে মাতিছে, ঐ মই আহিছোঁ, আহা বহা। সেনেকুৱা বহুতবাৰ হৈছে মোৰ লগত। তো সেনেকুৱাই আৰু আছে কিছুমান ইজিটো মানে পাই গ'ল। মানে মই একদম ইজি এটা মই ধৰিম। মোক চাগে এবাৰ তুমি এইটো নহয়, টুকুৰাটো চেঞ্জ কৰি কোনটো বা নাজানো, সেইটো পালে কৰি দিবা। এবাৰ তুমি ন? ইছ ৰাম, মই থাকোঁ লোৱা। হোৱাটছএপত একদম ওপৰত থকা কণ্টেক্টটোক দেখুৱাই কোন আছে দেখুৱাই মানে পিন সেইটো কৰাটো নে পিন যায় আকৌ থৈ দিয়ে? নহয়, মানে ওপৰত যোন আছে যাক লাষ্ট মেছেজ কৰিছা তুমি। দেখাব লাগিব। সেইটো দেখাব লাগিব। মানে মোৰ পিন যে দি থৈ দিব পাৰে, পিন দিয়া এটাও আছে। পিন দিয়া আছে না, কিন্তু মই মোবাইলেৰে যে ভিডিঅ'টো বনাইছোঁ লাষ্টত দেখুৱাই দিম। ঠিক আছে, লাষ্টত দেখুৱাই দিম, হ'ব এইটো। বাচিছা হ'লেও দেখাব লাগে, এইটো থৈ দিয়া। এবাৰ মই ল'ম। লোৱা। কি কৰিছে এবাৰতো দিয়াৰ পৰিলে মজা চাই দিয়াৰ দিছোঁ। সেইটো কৰিলে একদম আকৌ ট্ৰুথ পৰি গ'ল যে, কি ফাল্টু। তোমাৰ ক্ৰাছৰ নামটো কোৱা। কিন্তু ক্ৰাছটো কিয় হ'ব লাগিব ৰ'বা? এক্টৰ এক্ট্ৰেছ চেলিব্ৰিটিৰ বাহিৰে তাই যি ক্ৰাছ আছে কলেজৰ স্কুলত। এইটো কেনেকুৱা কথা? আজি তোমাৰ চিক্ৰেটটো চবে জানি লওক। চেলিব্ৰিটি আছে, চেলিব্ৰিটি এক্টৰ চেলিব্ৰিটিৰ বাহিৰে বেলেগ এক্টৰ চেলিব্ৰিটি চবৰে থাকে, মোৰো আছে ন এক্টৰ চেলিব্ৰিটি, কিন্তু তাইৰ বাহিৰে ক্ৰাছ কোন আছে কৈ দিয়া। নোৱাৰিলে হাৰিবা আৰু এটা পিছত নামটো ক'ব লাগিব। চোৱা ফুল উইথ লিখা আছে, ফুল নেম উইথ এড্ৰেছটো মানে এনেকৈ ক'ব নালাগে আৰু, এনে শ্বৰ্ট এড্ৰেছ এটা কৈ দিলে, কাৰণ একজেক্ট ঘৰটো ক'ব নালাগে আৰু ন, মানে আছে ক্লাছ। ঠিক আছে, মই এড্ৰেছ নাজানো, কি নাম মই সেইটোও নাজানো, কিন্তু কলেজত যেতিয়া গৈছিলোঁ ফাৰ্ষ্ট নামটোৱে ক'ব লাগিব। নামটো নাজানো মই, মানে সুধিবই নহ'ল, 5th চেমৰ আছিলে, গুচি গ'ল। দুখ বেছি গুচি গ'ল, মই লগে নাপালোঁ আৰু নামটো নাজানো মই, নহ'লে ক'লোঁ হয়। দেখুৱা এবিধ বিচাৰি ফুৰোঁ কেতিয়াবা, কিন্তু নাপাওঁ। ইছৰাম সেই বুদ্ধি কৰি নামটো নক'লে কিন্তু হাফ পইণ্ট পাব তাই এতিয়া। কিয় বুদ্ধি কৰি নক'লা? কৰা নাই, মই নাজানো নামটো নকলে কেনেকৈ বা নাম নাজানিবা? নহয়, ঠিক আছে বাৰু। আছিলে তোমাৰ হ'ল আৰু ইজি কেইটা পাইছে তাই। এইবাৰ তুমি। মই এইবাৰ ট্ৰুথ আজিলৈ কেইটা প্ৰপ'জ আজিলৈকে কেইটা পাইছা? গণিব লাগিব। গণা আৰু কোৱা দিয়া। গণো ৰ'বা। আজিলৈ কেইটা প্ৰপ'জেল পাইছোঁ মই? মানে গণ দীঘলীয়া লিষ্ট একদম। যিয়ে নহওক আন্দাজ আৰু হ'ব। যিকেইটা একদম ফাৰ্ষ্ট প্ৰপ'জেল কেতিয়া পাইছা? ক্লাছ 7। কি নামটো কৈ দিয়া? এইটো চিক্ৰেট এটা কাকো ক'ব নোৱাৰি। কেইটা ক'ব লাগিব ন কেইটা পাইছোঁ? মানে মাথাতে আনে মানে আন্দাজত কোৱা তুমি কেইটা গণিছা? 6টামান হ'ব চাগে। ৰ'বা ক'ত এতিয়া কোনোবাই প্ৰপ'জ কৰিছেনে বৰ্তমান? বৰ্তমান নকৰা। এটা দুটা 5টা সঁচাটো? সঁচা মিছা একদম সঁচা। তাৰে ভিতৰত কাৰোবাক এনে ভাল লাগিছিল নেকি? এনে জাষ্ট লাইক একদম সেইটো হিচাপত নহয়, আৰু লাগিছিলে। আমাৰ এই বহুত মানে এইটো হ'ল আৰু তাই কি দিছে তুমিও কম দিয়া নাই।
এটা মজা আছে সেই দেয়াৰটো পৰিলেতো মই প্লিজ প্ৰভু এইটো নপৰিবা কি দেয়াৰে পৰিছে এইটো মজা। এইটো কিবা দেয়াৰ পৰিছে এইটো মজা। তুমি ৰাস্তাত যাই যিকোনো মানুহ এজনক ক'ব লাগে যে মেৰে টুথপেষ্ট মে নিমখ হে OMG মই এইটো কেনেকৈ ক'ম তোমাৰ প্ৰব্লেম এইটো ক'ব লাগিব তাই মানে ৰাস্তাত যা ক'ব লাগে যিকোনো মানুহজনক মেৰে টুথপেষ্ট মে নিমখ হে মই ইমান টান দিয়াই নাই তোমাক কৰ কি দিছে তাই দিগদাৰ যাবা নেকি পাগল বুলি ক'ব নকওঁ ডাকি পোৱা ৰাস্তাত ডাকি মানে কৈ দিয়া আমি ৰাস্তালৈকে যাওঁ ব'লা যাওঁ মই আছে আমাৰ ৰাস্তাত ক'বলৈ কাক বা ৰাস্তাত কৈ এতিয়া মেৰে টুথপেষ্ট মে নিমখ হে বুলি এতিয়া ৰাস্তাত চাই আছে কোন মানুহ পায় গেটৰ মুখত পিছল কৰি যাম কি কৰি একো নপৰা তুমি যোৱা যোৱা মেৰে টুথপেষ্ট মে নিমখ হে এতিয়া মানুহ বিচাৰি থকা পৰ্যায় গেটত কোনো মানুহ গাড়ী গৈ আছে কিন্তু বেচেৰি ৰখাব হাঁহ কৰা নাই চিনাকি মানুহ ক'লে পাব্লিক কা পিঠি হৈ যায় মানুহ বিচাৰি ফুৰিছে ৰাস্তাত তিনিটা দুটা পালে ৰাস্তাত সেই দুটাকে কিবা কৈ চাওঁ টুথপেষ্ট নামাগে ৰাস্তা ল'ৰা দুটাই থাকে কি ফাইনেলি মই কৰিছোঁ ৰাস্তাত যে মেৰে টুথপেষ্ট মে নিমখ হে পিলকা দুটা বিচাৰি পাইছে যিয়ে নহওক কৰিছোঁ মই এবাৰ কোন মই ন এবাৰ তুমি কৃষ্ণ কৃষ্ণ কি ছ'চিয়েল মিডিয়াত কোনোবাই মনে মনে কাৰোবাক তুমি চেক কৰা নেকি মানে নামটো ক'ব লাগিব নেকি কৈ দিব লাগিব হা মই চেক কৰোঁ বিজয় দেৱকুণ্ডা চাউথৰ হিৰো কিয় হ'ব সেনেকুৱা নহ'ব তোমাৰ ভাল লগা মানে ৰিয়েল লাইফৰ ফ্ৰেণ্ড বা কোনোবা দাদা বা কোনোবা ক্ৰাছ বা কিবা এনেকুৱা নামটোতো এতিয়া ক'ব নোৱাৰি ন কাৰণ চব হৈ যাব ন ঠিক আছে কৰোঁ চেক কৰোঁ ফাৰ্ষ্ট লেটাৰটো কৈ দিয়া ফাৰ্ষ্ট লেটাৰ অলপমান দিগদাৰী হৈ যায় কোৱাচোন মোক ক'ব লাগিব পিছত এম এম মোক ক'ব লাগিব কোন ঠিক আছে হৈ গ'ল এই চব টুট পৰি আছে মোৰ তাত বহুত কিবা কিবি ক'ব লগা হৈছে এবাৰ এই মোৰ তাতে যে বেয়াবোৰ পৰি আছে প্ৰভু টুট দুটা গুচি গ'ল আমাৰ দুটা দুটা টুট আছে নেকি ডেয়াৰ তুমি এখন চেলফি উঠি মানে ভয় লগা ধৰণে তুমি ফেচবুক আৰু মই 12 hours দিলে হ'ব মানে মই হোৱাটছএপত দিব পাৰিম কিন্তু মই এফ বি দিব নোৱাৰোঁ তাই কি দিছে জানে এখন একদম বেয়া লগা ফটো উঠি মানে ভয় লগা টাইপৰ সেইখন ফটো 24 ঘণ্টাৰ কাৰণে এফ বি আৰু হোৱাটছএপৰ ষ্টৰিছত দিব লাগে তাই এতিয়া হাফ পইণ্ট পাব যদি নোৱাৰে মই হোৱাটছএপত দিম কিন্তু এফ বি নোৱাৰোঁ মই এফ বি কিয় হ'ব টান দিছে ভালকৈ নিদিওঁ উঠা এতিয়া আহা এতিয়া উঠিব লাগিব উঠা আমি লাইভ দেখাই দিম মোৰ হোৱাটছএপতে থাকিব 24 ঘণ্টা তেতিয়া মোৰ ফোনটো তাত আছে নাই জানো ফটো উঠিব অলপ ভয় লগা ধৰণে বা আৰু কিবা কৰি দিয়া অলপমান ভয় লগা চকুটো ডাঙৰ কৰি দা এতিয়া তাই দিব মই দেখাই আছোঁ কেনেকৈ দিম এইখন হ'ল ফটো এতিয়া দিয়া হোৱাটছএপত লাইভ দেখাব লাগিব এতিয়া দেখাব লাগিব দেখুৱা নেদেখা মানে দি থকা পৰিব একো কিন্তু লিখি দিব নোৱাৰিবা কেপশ্যন মানুহে পাগল বুলি ক'ব লাগে নহ'লে হাৰি চোৱা দি দিছোঁ দিছোঁ মই চাবা তুমি তোমাৰ হোৱাটছএপৰ ষ্টেটাছত পুৰা ফাটাফাটি হৈ আছে চাগে চাব লাগিব অলপ পিছত ডিলিট কৰি দিম মইতো গম অলপ পিছত 12 ঘণ্টা থাকিব লাগিব এবাৰ মই কিবা কৰে তোমাৰ তোক মই চব ইজিয়ে দিছোঁ তাই বহুত টান টান দিছে কপালত এটা লিপষ্টিকেৰে ফুট লগাই ডাঙৰকে। লিপষ্টিকটো মোৰ টেবিলত হেৰিত আছে জালে মানে ৰেডি কৰি থৈ দিছে মানে ড্ৰয়াৰ নাই কলম চলম থোৱা তাতে আছে লিপষ্টিকেৰে ফুট ইছৰা ভাৰত কেতিয়া এইবিলাক কৰে ভাল কিন্তু মুচি ডাঙৰকৈ মুচিব নোৱাৰোঁ তো মেটেৰিয়েল এই কিয় এইটো মুচি দিম পিছত আৰু নহ'ব এনেকৈ কি চেঞ্জ কৰি এতিয়াতো থাকিব লাগিব না অলপমান কৰি মানে নহ'ব নহ'ব এক মানে মই আৰু এটা সিটো যদি কৰে চাই থাকক কি কৰাম মই কি দিছা আৰু টান দিছে তাই অ'কে মই এনেকৈ ভিডিঅ'টো নকৰোঁ আৰু ভিডিঅ' কৰিব যে লাগিব তুমি হে গাইছ মেৰে হে গাইছ হে মই গাইছ মই হেৰি কৰি দিওঁ মোক বিয়া কৰাই আছে ৰ'বা ভালকৈ থাকা বেয়া হ'ব বেয়া হ'ব হ'ব ৰ'বা হোৱা নাই ৰ'বা হোৱা নাইতো এই ইমান ঝুমুকে লগা হ'ব তোমাক ভাল মই কিন্তু মুচি দিম গোটেই ভিডিঅ'টোত নাথাকো এনেকৈ নাথাকো মই তুমি কৰিছা মই হ'ব আৰু ৰ'বা আৰু অলপ ডাঙৰ এইবিলাক কিয় দিয়া ন ভালে লাগি আছে হয় সঁচাকৈ ভাল লাগিছে সেইটো ৰকম বা বিয়া কৰাই দিব খুজিছে আৰু তোমাক ভালে লাগিছে এতিয়া মই এনেকৈ নাথাকো ভিডিঅ' মুচি দিওঁ থাকিব লাগিব ভাল লাগি আছেতো ন থাকিব লাগিব এইবাৰ মই ডাঙৰ দিছে আৰু ডাঙৰ দিম বুলি ভাবিছিলোঁ এইবাৰ তাই তাতে থৈ দিলা কৃষ্ণ প্ৰভু মই তাকে কেনেকুৱা দিয়া মেকুৰীৰ এক্টিং দেখুওৱা ভালকৈ এক্টিং দেখাব লাগিব মেকুৰীৰ এক্টিং মই কেনেকৈ দেখাওঁ দেখুওৱা মই জাষ্ট আৱাজটো ওলাই দিওঁ দিয়া আৰু অলপমান মেকুৰী কেনেকুৱা কৰে হাত চাত মইতো মুচি আহোঁ দিয়া দেখো নহ'ব। মুচি আহোঁ নহ'ব হৈ গ'ল মানে দুটা আছে মোৰ তাত চাৰিটা আছে বাকী কেনেকৈ কেনেকৈ আঠটা মনত নাছিলা বনাইছোঁ এটা বেছি আছে তোমাৰ কিবা সেই আছে কিবা এখন ফিল্মৰ এটা যিকোনো ফেমাছ এটা famous acting এক্টিং মই কৰি এইবিলাকে নাজানো দেখাব লাগিব ৰ'বা চিংগাম Easy হয় এইটো। ফেমাছ এক্টিং নাই, নাই, নাই। চিংগাম এইটো দেখুওৱা কি? ৰমেশ এক চুটকি কিমান মই নাজানো এইবিলাক মই নাজানো তুমি কিয় জানো এই কি কয় তুমি দেখুৱাই দিয়া মই কৰি যাম মই কিয় দেখাই দিম মই সেইবিলাক নাজানো যে এক সুন্দৰ কি কিমান তুমি কিয় জানো एक सुंदर के कीमत तुम क्या जानो रमेश बाबू বাহ এনেকৈ নকয় না মোৰ এক্টিং আৰু হ'ল আৰু পিছে ফেমাছ এক্টিং দেখাব দিছিলোঁ এইটো হাফ পাব লাগে ন কি হ'ব এনেকৈ দেখাইছো মানে চিংগাম আৰু কৰা নাই ভালদৰে হ'ল আৰু হৈছে বাট তুমি মজা চাই এখন যে বেছি আছে ইয়াতে সেইকাৰণে সেইকাৰণে সেইটো কাৰণে বেছি আছে আৰু তুমি পাছত পিছত কৈছিলা
মইতো মুচি দিওঁ নেকি এইটো আগতে পৰিছিল মানে আমাৰ ভুল হৈছিল ঘৰত এইটো থৈ দিছিলোঁ এই যিকোনো এটা কৰা আৰু দেয়াৰে দিছা তুমি চব নেকি কিয় বাৰু মই তোৰ থৈ দিছোঁ তো ঘৰৰ গেটখনত যায় 2 মিনিট কাণত ধৰি থাকোঁ এই না ৰিভেঞ্জ এদিন মোক কাণত ধৰিছিলোঁ চবৰে মোক কমেণ্টত আহিছে তই হাৰিলি তই কাণত ধৰিছে আজি তাই কাণত ধৰিব তাকে ঘৰৰ গেটত 2 মিনিট এনে ৰাস্তা ঘাটে এইটো মানুহ এনেকুৱা কথা সেইদিনা তাই পানিছমেণ্ট আছিলে আজিও মই এনেকৈ পানিছমেণ্টটো উলিয়াই দিলোঁ 2 মিনিট মই সেইদিনা কম 10 বাৰ দিছিলোঁ 2 মিনিট কেনেকৈ তুমি এনে থিয় হৈ থাকিব লাগিব 1 মিনিট হ'ব 1 মিনিট ধৰিব লাগে গুচি আহিব লাগিব ঠিক আছে কমাই দিছোঁ আৰু তাই দুখটো কাৰণ বেছি বাৰে বাৰে ৰাস্তাত গৈ থাকিব অলপ মোক ৰাস্তাত গৈ গৈ মানুহৰ আগত পুৰা লাজত পেলাই মইতো মুচি দিওঁ দিয়া কাৰণ মই 2 মিনিটটো ৰেহাই কৰিছোঁ এইয়া লিপষ্টিকৰ কিবাকে গৈছে অপ্ৰিলে এনেকৈ লগাই দিছে এতিয়া তাই ৰাস্তাত যায় কাণ ধৰিব সিদিনা মোক কাণত ধৰাইছিলে নে কি কয় বেয়া কাম কৰিছে আজি তাইক কাণত ধৰা কিন্তু প্লেনিং আছিল মানে আকৌ গৈছে কাণত ধৰিবলৈ গৈছে চাওক ৰাইজ তাই ৰাস্তাত কাণত ধৰি আছে আৰু ৰাস্তাৰে মানুহ গৈ আছে দেখক ৰাস্তাটো চাওক এয়া চাওক কিন্তু ৰাস্তাত এটাও প্ৰাণী নাই এখন দুখন গাড়ী আহি আছে বাৰু কোনো কথা নাই এইখন এখন গাড়ী আছে মানুহে চাই গৈছে কোনে দেখিল গেটত কাণত ধৰি কেনেকুৱা লাগিল এক্সপেৰিয়েন্স মোক চাই গৈছে কোনবা ল'ৰা বুলেট চলাই গৈছে মোক চাই গৈছে কাণত ধৰি আছো তাই ৰাস্তাত যে ল'ৰা এটা কি ঘূৰি চাই গ'ল আৰু মই কাণত ধৰি আছিলোঁ আকৌ কি ধুনীয়া ৰয়েল এনফিল্ড চলাই গৈছে মই আহি গৈছোঁ এতিয়া কাৰ পান মোৰ ভাল এবাৰ তোমাৰ মই মুখ চুখ ধুই একো লগোৱা নাই অৱস্থা মুখৰ হ'ব ভালে আছে ঠিক আছে মানে কেনেকুৱা ধৰণৰ হ'ব তোমাৰ চিষ্টেমটো মানে হেৰি মোৰ ফোন নাম্বাৰেৰে ফোন কৰা তোমাৰ কোনোবা ফ্ৰেণ্ড কিন্তু চিনি পোৱা ফ্ৰেণ্ড নহ'ব হয় নেকি অচিনাকি কোনোবা ঠিক আছে অচিনাকি মানে গম পাইছোঁ মোৰ ফ্ৰেণ্ডকে ফোন কৰিম তোমাৰ মোবাইল কিন্তু মই বুলি গম পাই এক্টিং মাৰিব লাগিব আচ্ছা ঠিক আছে কাক কৰোঁ ফোন আৰু যেতি এনে পানী নহ'ব অকণমান মানে হেৰি জান পোৱা না তেনেকুৱা এই সেনেকুৱা নহয় ছোৱালীকে কৰিম কিয় হ'ব ছোৱালী তুমি ছোৱালী ভাবিছিল ল'ৰা কৰিব লাগিব ফাল্টু মোৰ মাথা মোৰ কণ্টেক্ট থকা ঠিক আছে তোমাৰ কণ্টেক্টত থকা নম্বৰ লোৱাৰ মাত নহ'ব মুখতে নম্বৰ আছে এনেকুৱা কিয় হ'ব ন ঠিক আছে চাই পেলাই ই দলি কিয় লগাইছা মোৰ তাত ৰেকৰ্ডিং ষ্টপ ফোন আহি গৈছিলে মই ফোন লগাম মই জানো নহয় কাক ফোন লগা নালাগে মোবাইলটো তাতে আছে এতিয়া মই মা দেউতাক নকৰোঁ বেলেগকে কৰিম নালাগে নোৱাৰা কাক কৰিম কৈ তুমি কোনোবা হেৰি ওলোৱা আৰু ওলোৱা এক ছেকেণ্ড মানে ভিডিঅ'টো অফ কৰোঁ কাৰণ এইটো কি ফাল্টু মই যাক কৈছোঁ মই তাক ফোন কৰিম এই নিদিয়ে কৰিব তাৰপিছত কিবাকে মানে তাক নম্বৰটো ল'লোঁ তাইৰে ফ্ৰেণ্ড তথাপিও হ'ব তাতে গম পালে হাই তাই এইবিলাক গান চান বুজি গ'লে কপিৰাইট লাগি যাব মাতটো বেলেগ ওলাব হেল্ল' ক'ত লাগিছে এইটো এইটো কাম আহে নিজে কাটি দিছে ভালদৰে নহয় তুমি চিৰিয়াছলি হাইও নি নাই ভালকৈ সময় বেচেৰা চুচাং কৰে কিবা ভাবছে মই মানে আপোনাৰ কথা পাতিব খুজিছিলোঁ ৰিচিভ নকৰি ৰিচিভে কৰা দেখিছে ই অহালে বেলেগ কৰিব লাগিব তুমি কথা নাপাতিবা পাগলা বুলি ভাবছে ৰিচিভ নকৰে এইবাৰ এতিয়া মই বেলেগক কৰোঁ না তোমাৰ ঘৰটো চিনি পাব তুমি যা কৰিম বুলি কৈ আছা কাক কৰিম বেলেগ এটা কৰিম দিয়া মোৰ নাম্বাৰটো মুখস্থ মোবাইলৰ পৰা ল'ব লাগিব লগ কৰি থৈ দিব আৰু নাম্বাৰ চাংক জলদি ৰিচিভ কৰ না আৰু মোক চিনি নাপাবি ৰিচিভে কৰা নাই সি ৰিচিভ নকৰে দেখিছেনে মানে একবাৰ আৰু কৰিম কৰিয়ে থাকিম এই পুলিচৰ পুতেক গ'ল কি কওঁ বাপেকক লগাই দিব কিয় পুলিচৰ পুতেকৰ লগত পাইকা উঠিয়াই লৈছা তুমি মাতটোহে দিব এতিয়া পুলিচৰ তাক ফোন কৰি কৈ দিওঁ নহ'লে আকৌ বাপেকক দিব ওলাইছে বোলে সিটোতো ৰিচিভ নকৰে আৰু নকৰোঁ কাৰণ পুলিচৰ পুতেক যদি লগাই দিয়ে এক চিনি নাপায় মই বেলেগ কথা আছিল এই নম্বৰটোহে যাব বাইদেউক লগাইছে ৰিংটন দেখছেনে নাই এইটো চং ৰিচিভে কৰা নাই শুই আছে চাগে হেল্ল' হেল্ল' তুমি জয়ন্তই কৈছানে হয় এইটো ক'ত লাগিছে বাৰু গম নাপাওঁ এইটো তাতেহে লাগিলে নেকি এই জলদি কওক মই কৈছোঁ মাতত চিনি পাব বুলি কেনেকৈ হ'ব তুমি মোক ঘৰাই দিবি মই প্ৰেংক কল কৰিছিলোঁ কি পাৰিলো তই কেনেকৈ চিনি পাবি হ'ব দিয়া বেচেৰা শুই আছে চাগে তই চিনি নাপাওঁ বুলি ক'ব পাৰিলি হয় মই কি জানো তই কি জানো কিবা কি চব চুচাং কৰিছিলোঁ চুচাং কৰি কিন্তু বুজি নাপালে সি কাটি দিছে আৰু ৰিচিভে নক'লে এই পিছত ফোন কৰিছোঁ ৰিচিভে নকৰিলে তই কেনেকৈ বুজি পালে হাৰামি বাই ডাইৰেক্ট কাটি দিছা কি ভাবিছে চাগে বেয়া লাগিছে চাগে বাদ নাপায় বেয়া মানে মোক চিনি পাই হাৰে হিমজুৰে মই এইখনো লৈ লৈছিলোঁ মুখত ভাবিলা তুমি এটা ঠিক আছে এবাৰ মই তোমাৰো আছে প্ৰেংক কল হাঁহিব নাহিব নালাগে মোৰো মই গম পোৱা নাছিলোঁ তাইও প্ৰেংক কল দিছে ময়ো দিছোঁ এতিয়া সেইখন তাইও পৰা ময়ো কৰোঁ এবাৰ তোমাৰ পাল দুটা টিকটে আছে এটা ধৰা আৰু প্ৰেংক কলে আছে কিন্তু কি আছিলে গৰিলাৰ এক্টিং দি খোৱা নোৱাৰিলে না হাৰি যাবা গৰিলাৰ এক্টিং মই কেনেকৈ কেনেকৈ কৰি গৰিলাই ভালকে তোমাৰ মুখখন আদায় আছে বোলে ভালকে গৰিলাৰ এক্টিং
কিন্তু দেখাই দিয়া কিয় মই দেখাম কিয় এটা কথা কৈ দিনে আউটৰ পৰা বহুত হেল্প কৰে মই কৈছোঁ নে আউটৰ পৰা হেল্প কৰা তাৰ মানে হাৰামি এটা আছে কৰা নাই দিয়া দিয়া কৰা তুমি কাৰণ হাৰি দিয়া মই ভালকে ভালকে মেৰা আৰে বাৰে প্লিজ প্লিজ নহ'লে আদা হ'ব আৰে বাৰে প্লিজ কৰিলা লাষ্টতে আছে বাৰু সেইটো প্ৰাইং কিবা কৰে আৰু ভগৱান মুখত লগালে কেতিয়া মই গম পাওঁ ইমান তিতা কি খোৱা বস্তু দিছো অলপ নহয় বেছিকৈ হ'ব হ'ব এল'ভেৰা কেনেকৈ খাম এল'ভেৰা একদম পিয়ৰ ঘৰৰ হয় মুখত লগাব দিলে লগাই দিলোঁ হয় কিন্তু খাব খাব দিছোঁ লাগিব একদম এৰাই লোৱা আৰু খোৱা যায় বেছি বেছি নহয় কিন্তু পেটৰ প্ৰব্লেম চব্লেম হৈ গ'লে ভাল পেটৰ কাৰণে ভাল হয় খাই দিয়া যোৱা না তুমি কোৱাচোন কিন্তু তুমি কিহৰ ফ্ৰেণ্ড আধা এইখিনি নালাগে নহ'লে এইখিনি লোৱা এইখিনি আমি কিহৰ ফ্ৰেণ্ড ভালকে ভালকে খোৱা এনেকে দাঁতেৰে হেৰি কৰি দিয়া বহুত বেছি তিতা মইতো নোৱাৰোৱেই পানী জাকটো লাগে চকুৰ পানী ওলাই নাখাওঁ হ'ব নালাগে হ'ব নালাগে মই কষ্ট কৰিম মানে ওপৰত গুচি যোৱা যেন পাইছিলোঁ তেতিয়া পানীখিনি আহে শান্তি এতিয়া লাষ্ট এটাই আছে এতিয়া চবচে মজা প্ৰেংক কল কিন্তু কাক কৰিবা কিন্তু চিনি পালে তুমি হাৰি যাবা মোৰ নিচিনা মানে একচুৱেলি গাইছ মই গম পোৱা নাছিলোঁ যে তাইও দিছে ময়ো দিছোঁ হৈ গ'ল একো নকৰিব লাগিব প্ৰেংক কল কৰিব লাগিব তোমাৰ ফোনৰ কণ্টেক্ট লিষ্টত থকা মানুহক যদি 1 মিনিটৰ ভিতৰত তুমি বুলি গম পাই তুমি হাৰিবা কৰা কিন্তু একদম সেই নম্বৰ মই জানাকেইটা নহয় মই চাই দিম তুমি মোৰ চাই দিছা মই তোমাৰ চাই দিম অ'কে মই ওলাই দিম কণ্টেক্টত ওলাই দিম মই চাই দিম তাই মোক মানে সেই কৰি মানে কৰাইছে ৰ'বা মই চাম অনুবা জিঅ' ব্লাউজ ল'ৰাকে কৰিব দিম ৰ'বা অঞ্জু নগল ল'ৰাচোন হিমাংশু কৰা নকৰোঁ মই মোৰ ফ্ৰেণ্ড থৰি নহয় বিকাশ কোনে না তাই এতিয়া মানে তাইৰ মানে কণ্টেক্ট লিষ্টত থকা ফ্ৰেণ্ড এজনক মানে নাম্বাৰটো মই ল'লোঁ তাই মোবাইলত প্লিজ তই মোক চিনি নাপা যাতে প্লিজ পা যাতে মই এতিয়া বিচাৰোঁ মোৰ নিচিনা লগালোঁ ফোনটো মোৰ টেনশ্যন আছে নেকি কাপোৰখন ভিতৰত থৈছে কোনো বেলেগ অঁ গামোচাখন আছে ৰ'বা আমাৰ স্পেচিয়েল হেল্ল' হেল্ল' এইটো ক'ত লাগিছে গুৱাহাটী কোনে কৈছে বাৰু সুস্মিতা নেকি সুস্মিতা হয় দে নাম মাততে গম পাইছোঁ সুস্মিতা নহয় দেই কোন হয় দে আৰে মই মোক চিনি পোৱা নাই তুমি চুলি চিনি পাইছে কোন সুস্মিতা হা কোন নহয় মই জোকা তাতে চাই দিলে খালি কথা তাই আকৌ নম্বৰ চাবলৈ ফোন কৰিলোঁ দে হ'ব দে মানে এই কিবা ভিডিঅ' এটা বনাইছিলোঁ দে কিবা এটা ভিডিঅ' এটা বনাই আছিল ডলি প্ৰেংক কল চৰি চুপচাপ হৈ থাক মানে ফোনতো ইনচাল্ট দিয়ে তই মোক মোৰ চেনেল নহয় কিয় এনেকৈ কৈছা তুমি অঁ তাই মই নাজানো এটাই মোক কান্দান দিছে আৰু আমি কি হ'ব নিজে কি চেনেল ফ্লগ নামাৰ চাই দিবা ছাবস্ক্ৰাইব কৰি দিবা দেই মাৰ্কছ আমি ঘৰৰে হয় এখন ঘৰৰে হয় মাক চিনি দেখা নালাগে আমাক লবি এখন লাগে যদি কলা দে হ'ব দে এখন লাগিব বগা বনাব লাগবই নাই দে দে দেখছা হাৰি গ'ল গম পাই গ'ল মই জানিছিলোঁ এটা মানে মোৰে বাকী আছিল তুমি দুটা হাৰি আছা ন ক'ত দুটা হাৰিছোঁ এটা প্ৰেংক কল আৰু এটা কৰা নাই হোৱাটছএপৰ যে কিবা দেখাব দিছিলা প্ৰেংক কলতে হাৰিছোঁ অকল বাকী বেলেগত হাৰা নাই হোৱাটছএপতো দেখাব আছে অঁ সেইটো দেখাই দিম মই প্ৰেংক কলত ময়ো হাৰিলোঁ দে নহ'ব আৰু কিবা এটা হাৰি আছে যেন নাই সেইটো হাৰিম মই কৈছিলোঁ নহয় সেয়া তুমি নাম ক'ব দিছিলা মোৰ প্ৰপ'জেল কিমান দিছিলে এইবিলাক কৈছোঁ মই লাষ্ট বাকী আছে তো কি এবাৰ ৰাস্তাত আকৌ ৰাস্তাত যাম মই ৰাস্তাত গৈ ডান্স কৰি দেখুওৱা এতিয়া মোক চবচে গাড়ী দিম কেনেকুৱা এইটো একচুৱেলি মই ৰাইচ কাউণ্টে এইটো কি হৈছে মই মানে যেতিয়া মই ফুটটো মুচিব বাথৰুম গৈছিলোঁ হয় মই জানো মই যেতিয়া ফুটটো মুচিব মই বাথৰুমত ধুব গৈছিলোঁ তেতিয়া ইহঁতে জানে মানে আৰু এটা বদমাছ আছে টিকলি হাৰামি সেইটো আৰু এই মিলি ফালে এক্সেঞ্জ মানে মোৰ পৰা তাই মোক বহুত ৰাস্তাত যোৱা কাম দিছে এইকাৰণে তাই নতুনকৈ বনাই লৈছে মই জানো মইতো গম পাইছোঁ তুমি চিটিং মাৰা বুলি মাজনী ইমান চিটিং মাৰিলে নহ'ব তুমি ইমান টান দিছা চব ইজি কৰিব ডেন্সে কৰিব লাগে এটা ষ্টেপ টিপ অঁ আৰু লকডাউনৰ কথা কৰি না মানুহ ইমান ৰাস্তাত থাকে অলপতো থাকিব এতিয়া তাই গৈ আছে ডান্স কৰিবলৈ
মানুহ আছে অকণমান কৰিবৰ কাৰণে আৰু তাত ঢেৰ মানুহ আছে কৰা 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 হাৰি তল কৰা 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 আছে দে চাৰিওফালে মানুহ মই ৰাস্তাত ইমান মানুহ জুমকাই যে চবৰে বলে বেছি নকৰিলে জাষ্ট কিয় তাই আগৰবাৰ কৰিছিল তাই ভিডিঅ' নকৰিলে ফটো উঠাই থৈ দিছে ভিডিঅ' মই দুইবাৰ কৰিব লাগে মানুহ কিমান ভাবিছে মই কি জানো মোবাইলৰ চিষ্টেম এতিয়া কি দেখাব লাগিব মই এতিয়া তোমাৰ হোৱাটছএপৰ ফাৰ্ষ্ট কণ্টেক্ট তুমি কি কৰিলা কিবা একো কৰা নাই একো কৰা নাই মই নহয় পিন লগোৱা আছিল পিনটো মই গুচাই দি পেলাই গ্লাছটো মেলৰ লগতে মেছেজ কৰিছো মই জানো লাষ্টত আছে নাই একো লাষ্টত নাই চোৱা একো নাই চোৱা কি লাষ্টত একো নাই মই কণ্টেক্ট গুচাই নাপাবা আৰে নহয় তোমাৰ টুৱে আছিলে ফাৰ্ষ্ট মেছেজ কৰি থকা মানে তোমাকে মেছেজ কৰিছো চোৱা চাই লোৱা এতিয়া নহ'ব ডাটাটো অন কৰাৰ পাছত কোনে মেছেজ কৰি চাওঁ ফাৰ্ষ্ট অ'কে ঠিক আছে ডাটাটো অন কৰিছো আহিছে অন কৰিমা বচাই ল'লা তাই বাই অ'কে দেখাব লাগিছিলে কিন্তু তাই ডিপিয়ে দিয়া নাই ডিপি দিয়া নাই দেখিলি একো দেখা নাপায় বাচি গ'ল না তুমি কৈ থৈ দিছা চাগে নাই এইবিলাক নকওঁ মানে মোৰ খালি মই কৈছোঁ পিন এটা লগোৱা আছিলে এটা কণ্টেক্টত জানে যোনে চাই আছে ভিডিঅ'টো তাক পিন লগাই থৈ দিওঁ কিন্তু সেইটো মই গুচাই দিছোঁ এতিয়া শেষত আমি ভিডিঅ'টো শেষ কৰোঁ আজি কেনেকুৱা লাগে মইতো বহুত বেছি বেয়া লাগিছে তাই বহুত টান টান দিছিলে এই বা মোক ৰাস্তাতে ডেন্স কৰিব দিছে কিনে সেই কথা নেকি আৰু মই ক'ব দিব এই পিন কাৰ্ড এটা বিচাৰি পিন কাৰ্ড এটা বিচাৰি পেলাই মই ক'ব দিছোঁ মই হেল্প কৰিছোঁ পুৰা ক'ব লাগিব তুমি এনে জাষ্ট দুটা ষ্টেপ দি আহিছা এতিয়া মই যিমান আৰু তাই মানুহকেইটা কি কৈছিলে বলে ষ্টেপ ল'ৰাকেইটা কি কৈছে বলে ষ্টেপ কৰি আছে কি ভাবিছে এই মানে ট্ৰুথ এণ্ড ডেয়াৰ কৰা হ'ল ভিডিঅ'টো এতিয়া শেষ কৰোঁ আমি আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব না বেয়া লাগিলেও কমেণ্ট কৰিব আজি কোনো মানে জিকা হাৰা নহ'ল ইকুৱেল হ'ল তাই প্ৰেংক কলত আহিলে মই হাৰিলোঁ প্ৰেংক কলত চিনাকি কৰিবই নালাগিছিল তুমি বিচাৰি দিছা সেইকাৰণে মোক চিনি পাইছা সেইটোৱেইতো মেইন প্ৰেংক কল ন চিনাকি কৰিব নালাগে চিনি পাই নে নাপায় সেইটো আহিছোঁ ন মোকোতো পাইছে চিনি এইখিনিতে কওঁ যে মানে আৰু ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ চেনেলৰ নতুনকৈ ভিডিঅ' চাইছে আৰু নতুনকৈ এতিয়া ভিডিঅ' কৰা ষ্টাৰ্ট কৰিছোঁ কিবা কিবি ভুল হ'ব পাৰে সেই ভুলবিলাক যাতে কেতিয়াও মানে ধৰি নাথাকে সেই আজি ভিডিঅ'টো বাই বাই জোচ নোহোৱাই গৈছে বাপৰে টাটা বাই বাই ৰ'ব টাটা বাই বাই নকৰিব আৰু নেক্সট এটা ভিডিঅ'ত লগ পোৱা আশাৰে বাই 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 প্লিজ No, ডিলিট কৰিব নোৱাৰা 12 ঘণ্টা নাই একো নকৰি থাকক একো নহয় তাই চাওক যিমানে চাই না ডিলিট কৰিলে